বন্ধুসকল জয় অসম প্ৰথমে ভিডিঅ'টো চাই লওক মই একো নকওঁ তাৰ পিছত মই এনেকুৱা উত্তৰ দিম আপোনালোকে খালি চাই যাব এবাৰ উত্তৰখিনি তাৰ তহঁতৰ সঁচাকে লাজ চৰম বোলা বস্তু নাই অতি শীঘ্ৰে উজনি অসম কিন্তু এৰি গুচি যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গ্ৰীণ চিগনেল দিয়ে দিছে আৰু এতিয়া ৰখাত আমি নাই আৰু এতিয়া ৰখাত নাই একদম পৰিস্থিতি ভয়াৱহ কৰি দিম প্ৰথমেতো গোলাঘাটবাসী ৰাইজক নমস্কাৰ আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব অকমান লম্বা হ'ব পাৰে ইয়াক কিন্তু আজি মই দি আছো আপোনালোকে খালি শুনি যাওক কেনেকৈ দি আছো যদি মোৰ কিবা কথাত ভুল হয় তেনেহ'লে মই আঁঠু কাঢ়ি ক্ষমা খুজিম আপোনালোকৰ আগত ভিডিঅ'ৰ যোগেদি কিন্তু কথাখিনি শুনি যাওক ঐ কুকুৰ শুন তোক কৈ আছো তোক তই কোন তোৰ নাম কি মই নাজানো শুনিছো তই খালি অসমীয়া যুৱ মঞ্চ সংগঠনৰ কিবা হয় অসমীয়া যুৱ মঞ্চ সংগঠন বেয়া নহয় কেতিয়াও সংগঠনত থকা কুকুৰ কিছুমান আহি পেলাই যেতিয়া এণ্টি মাৰে তেতিয়া সংগঠন কি পুৰা একদম চব বস্তু বেয়া কৰি পেলাই প্ৰথম কথা হ'ল তই কাক খেদিব আহিছ মিয়া কোন হয় তই জানো নেকি আমাৰ অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰ্টনাৰজন কোন আছিলে ফ্ৰেণ্ডজন কোন আছিলে চানখাই এজন মিয়া মুছলমান ভাষা আন্দোলনত শ্বহীদ হোৱা 24 জন মানুহৰ পৰা 12 জন মানুহ মুছলমান আছিলে প্ৰথম শ্বহীদ হোৱাজন আছিলে মুজম্মেল হক ভাৰত স্বাধীনৰ সময়ত 96,000 মানুহ শ্বহীদ হৈছিল 96,000 কিমান ক তাৰে 66,000 মানুহ মুছলমান আছিলে তই কাক ক'ত কেতিয়া কেনেকৈ ক'ৰ পৰা খেদিবি তই বিদেশী আমি নহয় বিদেশী তহঁতি হয় আমাৰ পূৰ্বপুৰুষে ভাৰত স্বাধীন কৰিছিল তহঁতৰ পূৰ্বপুৰুষে নহয় আমাৰ পূৰ্বপুৰুষ এই ইয়াতে এই ভাৰতবৰ্ষতে জন্ম লোৱা তহঁতৰ পূৰ্বপুৰুষ চাইনাৰ পৰা অহা মানুহ হয় আমাৰ পূৰ্বপুৰুষ ক'তো চাইনাৰ পৰা অহা নহয় আমাৰ পূৰ্বপুৰুষ এই গ্ৰেটাৰ ইণ্ডিয়াৰ লগৰ মানুহ হয় এতিয়া হ'ব পাৰে বাংলাদেশ 1971ত হৈছে পাকিস্তান 47ত হৈছে হ'ব পাৰে কোনো কথা নাই তাৰ পিছতো আমি এই কথা স্বীকাৰ যে 1971ৰ পিছত যিমান মানুহ অসমলৈ আহিছে সব বিদেশী সব বাংলাদেশী সবক খেদক তহঁতি ক'ব পাৰিবি নেকি এই কথাটো তহঁতি এই কথাটো ক'ব পাৰিবি নেকি নোৱাৰ তহঁতি একমাত্ৰ নাটক আৰু চৰকাৰৰ পৰা টকা লৈ পেলাই এই বিজেপি চৰকাৰৰ পৰা টকা লৈ পেলাই তহঁতি মানুহক একমাত্ৰ অভদ্ৰামী মানুহক গুণ্ডামী মানুহক এইবিলাক বদমাশী দেখুৱাই মানে কৰি থাক তহঁতৰ কামেই হৈছে এইটো তই অকলে নহয় তই শৃংখল চলিহা চিতু বৰুৱা তহঁতি কা আন্দোলনৰ নামত যিখন নাটক কৰিলি কা আন্দোলনৰ সময়ত যে 5টা ল'ৰা শ্বহীদ হৈছিল সেই 5টা ল'ৰাৰ মাক বাপেকক আজিলৈকে তহঁতি কি কলি সেই 5টা ল'ৰাৰ বিষয়ে আজিলৈকে তহঁতি কিবা মাত মাতিছনে ইমান যে ভয় পাদুৰা দমত আহি পেলাই কথা ক'ব ধৰ আৰু যেতিয়া চৰকাৰে দম দিয়ে তেতিয়া আকৌ নিগনিৰ নিচিনা গাঁতত লুকাই যাওঁ তহঁতি কি মাইকত আহি পেলাই কি দম দি আছো বে কি দম দিয়ে ইতিহাস কি জানো তহঁতি ইতিহাস কথা কওঁতে সাৱধানে কবি ভাই কথা আমাৰ মাইণ্ডতো আছে ইতিহাস আমিও জানো 1947ত যেতিয়া পাকিস্তান ভাগ হৈছিল পাকিস্তান ভাগ হোৱাৰ পিছত 1971ত বাংলাদেশ ভাগ হৈছে তাৰ পিছততো ভাৰতবৰ্ষ এক আছিলে তাৰ আগততো ভাৰতবৰ্ষ এক আছিলে আমি ভাৰতীয় মানুহ হয় আমি পাকিস্তানী নহয় আমি বাংলাদেশী নহয় আমি তেতিয়াও ভাৰতীয় আছিলো আজিও ভাৰতীয় হয় পাকিস্তান যেতিয়া ভাগ হৈছিল হোৱাৰ সময়ত আমাৰ পূৰ্বপুৰুষক সোধা হৈছিল যে তোমালোক ক'ত যাবা তোমালোক তাত যাবা নে ইয়াত আমাৰ লগত থাকিবা আমাৰ হাতত চান্স আছিলে যোৱাৰ আমাৰ হাতত অপশ্যন আছিলে কিন্তু আমি যোৱা নাই আমি গাদ্দাৰী কৰা নাই আমি কৈছো যে আমি আমাৰ দেশত থাকিম উই আৰ বাই চইচ ইণ্ডিয়ান বাই চান্স ইণ্ডিয়ান নহয় আমি বাই চইচ নমস্কাৰ বন্ধুসকল আব্দুল ৰেজ্জাক ব্ৰাদাৰ তুমি যুক্তিসম্পূৰ্ণ কথা কৈছা এওঁলোক একচুৱেলি ডিছক্ৰাইব কৰিলেহে বুজি পায় মাইণ্ডত সোমাব পাৰে আৰু কথাটো হ'ল কি বাটত এৰি দিয়া খাৰ গৰু হওক ছাগলীয়ে হওক যিয়ে নহওক ইহঁতে য'ত খোৱা বস্তু পায় তাতে মিলি যায় আৰু ইহঁতে পইচা পাইছে যাৰ কাৰণে মাত মাতিছে যেতিয়া পইচা দিয়া বন্ধ হ'ব মাত মাতাও নোহোৱা হ'ব আৰু সঘনে ক্ষমা প্ৰাৰ্থনাও খুজিব এনেকুৱা টাইপৰ নিৰ্লজ্জ সিহঁত একোৱেই নাজানে যিকেইটা মানে মিডিয়াত বা ফেচবুকত বকে সেইকেইটা পূৰা ৰেডিমেড মুখস্থ কৰি লয় গতিকে যুক্তিসম্পন্ন কথাই কৈছা